हेलो फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल शिवानीज ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছো। আৰু আজি কৃষ্ণাষ্টমীৰ দিনাখন আপোনালোক সকলোকে কৃষ্ণাষ্টমীৰ শুভকামনা জনাইছো। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু মই আপোনালোকৰ মাজলৈ আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'ৰ কেইটামান ক্লিপ আৰু ফটোৰে দিনৰ পৰা এটা হেঁপাহ আছিলে নিভক কৃষ্ণ বনাই এনেকৈ ফটো কেইখনমান স্মৃতি হিচাপে ৰাখি থ'ম। আৰু বহুত দামী কেমেৰা বা দামী মোবাইলত ভিডিঅ' বা ফটো উঠোৱা হোৱা নাই। আমাৰ সাধাৰণ মোবাইলতে কেইখনমান ফটো মই স্মৃতি হিচাপে ৰাখিব বিচাৰিছোঁ আৰু সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছোঁ। চাব, আপোনালোকে নিৰ্মান্য আশীৰ্বাদ কৰিব, মৰম দিব। স্মৃতি হিচাপে এই ফটোকেইখন ৰাখি থ'বৰ কাৰণে চেষ্টা কৰিছোঁ। নিভে ডাঙৰ হ'ব, সি নিজকে চাব পাৰিব, সি কেনেকুৱা আছিলে সৰুতে, কি কৰিছিলোঁ তাক। আৰু সৰু ল'ৰা ছোৱালীক ফটো বা ভিডিঅ' কৰা বহুত বেছিয়ে জটিল। বহুত কষ্টৰ মূৰত কেইখনমান ফটো উঠাইছোঁ। নিভক কৃষ্ণ ৰূপত বহুত বেছিয়ে মোৰ ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ অহাৰ আশাৰে আজিলৈ বাই বাই।